নমস্কাৰ আজি হৈছে 11 জুলাই অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে যুৱত কৰা হৈছে ৰাজ্যবাসীৰ বাবে কেইবাটা বিশেষ ডাঙৰ খবৰ আৰু জৰুৰী খবৰ আজিৰ আমাৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ সিবিআইৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে বিজেপি চৰকাৰে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিলে আবেদন সিবিআইৰ ক্ষমতাৰ অপব্যৱহাৰ কৰিছে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ে মানি ললে পশ্চিম বংগ চৰকাৰৰ এই দাবী এই সন্দৰ্ভত দাখিল কৰা আবেদন গ্ৰহণ কৰিলে উচ্চতম ন্যায়ালয়ে গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব অহা 13 আগষ্টত ৰাজ্য চৰকাৰৰ অনুমতি নোলোৱাকৈ সিবিআই কেইবাটা গোচৰৰ তদন্ত চলাই থকাৰ অভিযোগ পশ্চিম বংগৰ এফআইআৰ দাখিল কৰিবলৈ সিবিআই ৰাজ্যৰ পৰা অনুমতি ল'ব লাগে বুলি পশ্চিম বংগৰ দাবী সিবিআইৰ অপব্যৱহাৰ অভিযোগ গ্ৰহণযোগ্য বুলি মন্তব্য সৰ্বোচ্চ ন্যায়ালয় আমাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ লোকসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ মুকলি হল সূৰ্যঘৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া আজি কৰক আবেদন মুকলি হল সূৰ্যঘৰ আঁচনিৰ বাবে আবেদন প্ৰক্ৰিয়া প্ৰতি মাহে 300 ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ মুঠ ৭৫,০২১ কোটি টকা অনুমোদন কেন্দ্ৰীয় কেবিনেটত পিএম সূৰ্যঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব জনতাক 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব ৩০,০০০ টকা অসম চৰকাৰে দিব ১৫,০০০ টকা মাত্ৰ ৫,০০০ টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ সোলাৰ পেনেল 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব ৬০,০০০ টকা অসম চৰকাৰে দিব ৩০,০০০ টকা 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব ৭৮,০০০ টকা অসম চৰকাৰে দিব ৪৫,০০০ টকা এই বাকি টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব এই ঋণৰ 1% সুদ চৰকাৰে দিব ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰে নতুবা আপোনালোকে pmsuryaghar.gov.in পৰ্টেলত কৰিব পাৰিব আবেদন কোনো দালালৰ সহায় নোলোৱাকৈ লাভ কৰিব এই বিজুলী এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ পিআৰচি জাননী তৎক্ষণাৎ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ পিআৰচি জাননীলৈ টুইট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে প্ৰয়োজন হ'ব পিআৰচি সহকাৰী অধ্যাপকৰ বাবে পিআৰচি বাধ্যতামূলক চাকৰিত আবেদনৰ বাবে পিআৰচি প্ৰয়োজন নহ'ব বুলি দিয়া হৈছিল জাননী মহাবিদ্যালয়ৰ অধ্যাপক গ্ৰন্থাগাৰ চাকৰিৰ বাবে বাধ্যতামূলক নহয় বুলি কৰা হৈছিল ঘোষণা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীৰ বাবে নালাগে বুলি কোৱা হৈছিল পিআৰচি চৰকাৰে জাৰি কৰিব পাৰিব এনে সিদ্ধান্তৰ জাননী সঞ্চালকৰ দ্বাৰা এনে জাননী জাৰি কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইট যোগে উল্লেখ কৰিছে এই কথা চৰকাৰৰ অনুমতি নোহোৱাকৈ উচ্চ শিক্ষা সঞ্চালকে জাৰি কৰিছিল জাননীখন তৎক্ষণাৎ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিলে টুইট পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যৰ লাখ লাখ মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ খবৰ আৰু এটা জৰুৰী খবৰ টকা লাগে যদি মোৰ পৰা লৈ যাওক বিনামূলীয়া নামভৰ্তিৰ নামত টকা নল'ব মহাবিদ্যালয়ৰ অধ্যক্ষলৈ মুখ্যমন্ত্ৰীৰ কঠোৰ বাৰ্তা বিনামূলীয়া নামভৰ্তিৰ নামত কিয় অধ্যক্ষই লয় 600 টকা চৰকাৰে ফ্ৰী কৰি দিয়াৰ পিছতো 600 টকা লোৱা অধ্যক্ষক সকিয়নি টকা লাগে যদি মোৰ পৰা খুজি লৈ যাওক আপোনালোক কৰ সংগ্ৰহকাৰী নহয় একাংশ অধ্যক্ষই ফিজ ল'বলৈ নাপালে বেয়া পায় সৰস্বতী পূজাৰো ফিজ ল'ব শিক্ষাৰ্থীৰ পৰা বিনামূলীয়া নামভৰ্তিৰ নামত লোৱা 600 টকা আজি উভতাই দিয়ক ফ্ৰী মানে ফ্ৰীয়ে হ'ব লাগিব ইয়াৰ কোনো টকা নাহে